শিক্ষাৰ্থীসকল পলাশৰ পাঠদান চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিষয়টো হ'ল ভুল বাক্য শুধৰণি। বিভক্তি, নিৰ্দিষ্টতাবাচক প্ৰত্যয়, সম্বন্ধবাচক শব্দ, ক্ৰিয়াপদ আদিৰ ভুল ব্যৱহাৰৰ বাবে একোটা বাক্য ভুল হৈ থাকে। সেইসমূহ শুদ্ধ কৰি বাক্যটো কিদৰে শুদ্ধ ৰূপত লিখিব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া আমি উদাহৰণ কিছুমান চালে সেই কথাবোৰ গম পাম। ভুল বাক্য শুধৰণি 1 নম্বৰত আছে এতিয়া 3টা বাজিছে। এতিয়া 3টা বাজিছে, ইয়াতে ক'ত ভুল হৈ আছে? এই 3টা আচলতে এতিয়া 3 বাজিছে, 3টা নাবাজে, এতিয়া 3 বাজিছে। তাৰ পিছৰটো চাওঁ আমি, কানি বুঢ়ীটো মৰিল। আচলতে কানি বুঢ়ীটো নহয়, কানি বুঢ়ীজনী। এই নিৰ্দিষ্টতাবাচক পত্ৰ ইয়াত ভুল হৈ আছে, গতিকে কানি বুঢ়ীজনী মৰিল। 3 নম্বৰটো হ'ল কালিলৈ মই গুৱাহাটী যাম। এইটো গুৱাহাটী যাম। আচলতে ইয়াত এই বাক্যটো ইয়াতে ভুল হৈ আছে যে কালিলৈ মই গুৱাহাটীলৈ যাম। গতিকে বাক্যটো আমি ভুল ক'ত পালো? এই শব্দটোত পালো, গুৱাহাটী নহয়, গুৱাহাটীলৈ যাম। 4 নম্বৰ, মই 5ম শ্ৰেণীত পঢ়ো। এই বাক্যটো ভুল ক'ত হৈছে চাওঁ। মই 5ম মানত পঢ়ো, অৰ্থাৎ 5ম মান হলে শ্ৰেণী ব্যৱহাৰ নহয়, বা মই 5ম শ্ৰেণীত পঢ়ো। গতিকে আমি দুই ধৰণে শুদ্ধ ৰূপত লিখিব পাৰো যে মই 5ম মানত পঢ়ো নাইবা মই 5ম শ্ৰেণীত পঢ়ো। অৰ্থাৎ 5ম মান থাকিলে শ্ৰেণী নহব, আৰু 5ম শ্ৰেণী হলে তাত আমি মানটো ব্যৱহাৰ নকৰো। 5 নম্বৰ আছে সি মোক গালি দিছে। আচলতে সি মোক এই দিছে ক্ৰিয়াটো ভুল হৈ আছে। সি মোক গালি দিছে নহয়, সি মোক গালি পাৰিছে। 6 নম্বৰ, তোমাৰ মা ঘৰত আছেনে? এইটো ভুল হৈ আছে এই বাক্যটো, যে তোমাৰ মা নহয়, তোমাৰ মাৰা ঘৰত আছেনে? আচলতে তোমাৰ মাৰা, তোমাৰ দেউতাৰা, এই ধৰণে আমি লিখিব লাগে। ভেট ফুল ৰাতি ফুটে। 7 নম্বৰ বাক্যটো, ভেট ফুল ৰাতি ফুটে। আচলতে ভেট ফুল ৰাতি ফুটে নহয়, ভেট ফুল ৰাতি ফুলে। গতিকে ইয়াত এই ক্ৰিয়াপদটো ভুল হৈ আছে। 8 নম্বৰ, ৰাইজসকল আপোনালোক বহক। ৰাইজ মানে হ'ল বহু বচন। ৰাইজ বুলি কলে কি এটা কি? বহু বচন। গতিকে ইয়াত কি হব যে শুদ্ধ ৰূপটো হব ৰাইজ আপোনালোক বহক। গতিকে আমি ৰাইজসকল নহয়, আচলতে কি হব লাগে? ৰাইজ। ৰাইজ বুলি কলে বহু বচন বুজায়। গতিকে তাত আকৌ সকলোৱে বহুবচনাত্মক প্ৰত্যয়টো আমি ব্যৱহাৰ কৰিবই নালাগে। গতিকে ৰাইজ আপোনালোক বহক। গতিকে শিক্ষাৰ্থীসকল, আমি দেখিলো এইদৰে আমাৰ বহু বাক্য ভুল হৈ থাকে, আৰু সেই বাক্যবোৰ আমি বিভিন্ন ধৰণে শুদ্ধ কৰি তাক আমি শুদ্ধ ৰূপত লিখো। আশা কৰিছো তোমালোকে ইয়াৰ পৰা কিছু শিকিব পাৰিছা, আৰু কিবা যদি জানিবলগীয়া থাকে কমেণ্টত তোমালোকে কমেণ্ট কৰিব পাৰিবা। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ধৰণৰ ভুল বাক্য শুধৰণি কৰা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।